মুরেই মন্ত্রনাথ হই বলিয়ান ভারতর এক শক্তি রাজা রূপে দুর্যোধন হইছে অধিষ্ঠিত। কিন্তু বারে বারে এই কৌরব কুলে উপেক্ষা করে গন্ধার মঙ্গল কৌরবর প্রতারণার জীবন্ত হাত দিয়েই খুবল আজি মনত পড়িছে মোৰ শৈশৱকে কৰুণ দিনৰ কথা। কিদৰে ধৃতৰাষ্ট্ৰই নিৰ্যাতন কৰি হত্যা কৰিছিল মোৰ স্নেহৰ ৯৯ জন ভাতৃ। কিদৰে এমুঠি অন্ন এটুপি পানীৰ বাবে হাহাকাৰ কৰি মৃত্যুবৰণ কৰিছিল মোৰ বৃদ্ধ পিতৃ পুৰুষে। পিতা নাই সকলোৱে স্নেহ কোনোৱেই নাই। সিদিনাই মই কৰিলো কিখন প্ৰতিজ্ঞা, প্ৰতিশোধ লম মই অতিকে দাৰুণ। প্ৰতিশোধ লম মই অতিকে দাৰুণ। হৃদয়ৰ দাবানল জ্বলিব লাগিব কৌৰৱ। মোৰ মস্তিষ্কৰ পৰা নিৰ্গত হোৱা এটা বুদ্ধি নিশ্চিত নহব লাগিব কৌৰৱ। আজি দুঃশাসনৰ মন্ত্ৰণা